এই গাইছ আমাৰ এইটো ঘৰ আৰু এইটো মই চাইকেলেৰে আমি যাবলৈ ওলাইছোঁ অলপ পৰিৱেশ চাবা। তো কেন্দুৱাৰীক যাম, মই অকলে যাম আৰু মহায়ো আছে, এটা কাম আছে। তো এই কামটোত যাম, ভিডিঅ'টো চাই থাকক দিয়া। অলপ মানে আপোনালোকক আজি এই ভিডিঅ'টোত ভিউ দিম, তো ভিউটো চাই থাকক। মই ইয়াৰ ঘৰ আহি পালোঁ গাইছ, এইটো আমাৰ মন্দিৰ, মানে মাহিয়াৰ মন্দিৰ। মই ইয়াত যাইছোঁ, মই অলপ চলা পাতলো আনিছোঁ ৰাতি নদীৰ পৰা ভাত খাই যাইছোঁ, তো যাই লগ পাই আছোঁ। ৰ'দ দিছে গাইছ, মন্দিৰ যাইছোঁ চিনি পাইছি নাই গম মানে যাইছোঁ গাইছ আমি মানে দলং পাম, দলংখন দেখি আছোঁ আপোনালোকক, অলপ উঠি লওঁ। আমি মানে খাৰুথাক যাই আছোঁ গাইছ, দলং পালোঁ গাইছ, মাহতল মুছলমান আছে অলপ মজা লাগছে গাইছ। পৰিৱেশ যাই আছোঁ গাইছ আমি এতিয়া। বৰষুণ আহিব তো কেনেহেন পৰিৱেশত এটা যাইছোঁ, বাটা চাটা অলপ বতৰটো বিয়া কৰি দিলা, বৰষুণ আহি গাইছ। কেনেহেন গাইছ পৰিৱেশ আমি যাইছোঁ, অলপ চাই লওক মানে পৰিৱেশটো। এই উজ্জ্বল ৰাইডাৰ বুলি লেখা আছে গাইছ, আমি যাইছোঁ অলপ গ্লাভছ চাভছ পিন্ধিছোঁ, বগা চলাৰ গ্লাভছ তথাপিতো এক্সিডেণ্ট হ'ব নে নকৰক, এক্সিডেণ্ট নহওক তথাপিতো চেফটিটো লৈছোঁ গাইছ।
পৰি গৈছে আৰু আমি যাইছোঁ বৰষুণটো নাহিলে ভাল বৰষুণটো নাহে আৰু এখন আমি দলং পালোঁ দলঙত অলপ ভালো লাগছে এটা আমি গাইছ মানুহ দেখলো বৰষুণ আহিব বুলি সি ৰেইনকোটটো পিন্ধি লৈছে খাৰুতাৰ চকটো পালোঁ গাইছ পাহাৰতে গাইছ সবাই চাই চিন্তি পারব লাগে কারণ গাড়ি আছে এই যে গাইছ সাইকেল দোকানখন আছে তাহারে তাতে আমি আহি পাইছোঁ এই বাঢ়ি হৈছোঁ ইতা বহুদিন হ'ল মানে যাচা উৰা দিবা আহিছোঁ গাইছ আমাৰ ঘৰৰ কি কৰা ইতা মানে মহায়ৰ ঘৰটো বাঢ়ি গৈছে কৰিছিলোঁ পাম এতিয়া বেচিম ঘৰটো পাম বেচিম মানে জানে মহায়াৰ এনেই অলপ দেই যাইছোঁ বাই বাই বড়ি ঘৰত আছোঁ গাইছ ফুল চুল ৰুইছে মানে এটা বাম আছে মই যাচা উৰা দিব আহিছোঁ তো মানে অলপ জাগা আনি দেখালোঁ আপোনালোকক অন্য আছিল তো যদি ভিডিঅ'টো ভাল পালে লাইক কৰক যদি নতুন ছাবস্ক্ৰাইব কৰক আগলৈ এনেকুৱা ভিডিঅ' পাই থাকোঁ তো বাই বাই দিয়ক